ৰিয়া, তুমি জানানে তোমাক প্ৰথম দেখা দিনাই মই তোমাক ভাল পাই পেলাইছিলোঁ। মাইকেল, তোমাক যে মোৰ জীৱনত পাম বুলি মই অলপো ভবা নাছিলোঁ। ৰিয়া, কি খাবা কোৱা? তুমি যি খোৱা তাকে খাম। সঁচাকৈ খাওঁ ন ৰিয়া? বেয়া নহ'ব। সেই প্ৰভু বচাবা, দুচা খোৱাৰ পাছত মই পাতিব নালাগিলেই হ'ল আৰু। যিহে আৰু একো খাবই নোৱাৰোঁ, খালেই পাতিব লাগে। ৰিয়া, তুমি কি ভাবি আছা? নাই নাই, মইতো একো ভবা নাই। ৰিয়া, কি হ'ল? খোৱা আকৌ। সেই প্ৰভু, মোৰচোন দুচা খোৱাৰ পাছত পেটটো উফন্দি আহিছে। পাতিবও লাগিছেচোন। মাইকেলৰ ওচৰত পাতিলে বৰ ডাঙৰ কথা হ'ব, বৰ লাজ পাম দেই। মাইকেল, মই যাওঁ, তুমি আহি থাকিবা। ৰ'বা, তুমি আকৌ ক'ত যোৱা? নহয় মাইকেল, মই অলপো ৰ'ব নোৱাৰোঁ, নহ'লে মই ইয়াতে যাবগৈ। ৰিয়া, কি যোৱা কথা কৈছা তুমি? এতিয়াহে ভাল লাগিছে, ভাল মাইকেলৰ ওচৰত নাপাতিলোঁ। বৰ বেয়া গোন্ধাইছে, নিজে সহ্য কৰিব পৰা নাই। মাইকেলৰ কি অৱস্থা হ'লহেঁতেন বাৰু? ৰিয়া, মাইকেল, তুমি? তোমাৰ ধত ধত শব্দৰ পৰা ওলোৱা উৎকট দুৰ্গন্ধই গোটেই বায়ুৰ লগত মিহলাই দিলা ৰিয়া। পানী যদি পাতিলাহেঁতেন, মাছ মৰি থাকিলেহেঁতেন। মোক বেয়া নাপাবা, চৰি মাইকেল। মই বহুত ডক্তৰক দেখাইছোঁ, ভাল পোৱা নাই জানা। ইমান বেয়া পাত মাৰিলে মই তোমাৰ লগত কেনেকৈ থাকিম বাৰু? মই নোৱাৰিম দেই তোমাৰ লগত এনেকৈ। মোক বেয়া নাপাবা ৰিয়া, মই যাওঁ। মাইকেলে মোক এৰি দিব নেকি বাৰু? ভাবি বুকুখনহে বিষাইছেচোন। বুকুখন কিবা বিষাই চামেই ধৰিছেচোন। নহয়, মই মাইকেললৈ কল এটা কৰোঁ। মাইকেলে ৰিচিভ নকৰিলেচোন, কি হ'ব বাৰু এতিয়া? ভাল পাবলৈহে ভাল, অভিমানবোৰ ভাঙিবলৈ বৰ টান পায়। ৰিয়াই যে ইমান বেয়া পাতিব বুলি মই যে অলপো ভবা নাছিলোঁ দেই। মই যেনিবা পাতিলোঁ, মইতো তাৰ সন্মুখত পতা নাছিলোঁ। মই সন্মান কি বস্তু বুজি পাওঁ। সিহে মোৰ পিছে পিছে আহিছিলে, মইতো তাক দেখা নাছিলোঁ। সন্মান বচাবলৈ যাওঁতে এয়া মোৰ লগত কি হৈ গ'ল জানো পায়। এবাৰ লাষ্ট কল কৰোঁ, সি যদি ৰিচিভ নকৰে, ময়ো আজিৰ পৰা তালৈ কল নকৰোঁ। সি এইবাৰো মোৰ কলটো ৰিচিভ নকৰিলে। গুৱাহাটীত থকা মামাই মোক মাতি আছিলে, মইহে যোৱা নাছিলোঁ পাগলটোৰ কাৰণে। এতিয়া আৰু ইয়াত থাকি কি কৰিম, গুৱাহাটীলৈকে যামগৈ মই পাই। ৰিয়াক বাৰু মই বেয়া ব্যৱহাৰ কৰিলোঁ নেকি? মোৰচোন তাইলৈ বৰ মনত পৰিছে। আজি কেইবাদিনো হ'ল, তাইলৈচোন মই কলেই কৰা নাই। তাই বা কি কৰি আছে? তাইলৈ কল এটা কৰি চাওঁ। তাই যদি ৰিচিভ কৰে, তাইক চৰি ক'ম আৰু তাইক ডাইৰেক্ট ক'ম যে তাইক মই বিয়া পাতিম। ৱাহ, ৰিয়া মোবাইলটোচোন চুইচ অফ। আজি এমাহ হৈ গ'ল, তাই বাৰু ক'ত আছে? তাইলৈ ইমান কল কৰিছোঁ, তাইৰ মোবাইলটো চুইচ অফে হৈ থাকে। বোপাই, তোৰ কাৰণে তোৰ দেউতাৰে গুৱাহাটীত ছোৱালী এজনী চাই থৈ আহিছিল, বুজিছ? তই এবাৰ চাই আহিবিগৈ, বুজিছ? তই এবাৰ পচন্দ কৰ নে নকৰ? মা, এইবোৰ কি কৈছা? মোক নুসুধাকৈ ছোৱালী চালাগৈ যে? তই ছোৱালীজনী এবাৰ চাই আহিবিগৈ। তোৰ পচন্দই আমাৰ পচন্দ, তই যদি পচন্দ নকৰ নালাগে। ঠিক আছে, মই যাম বাৰু। কিন্তু এটা কথা মা, মোৰ এতিয়া যে বিয়া পাতিবলৈ অলপো মন নাই। তই কাইলৈকে যাবি। ঠিক আছে, মই কাইলৈকে যাম। গৈ পাই কল কৰিবি, আৰু ছোৱালীজনী তোৰ পচন্দৰ হয় নে নহয় তাকো জনাবি। ৰিয়া, তই কিন্তু তোক চাবলৈ অহা ল'ৰাটোৰ সন্মুখত নাপাতিবি আকৌ দেই। আৰু তই এতিয়া একোৱেই নাখাবি, তই খালেই পাদ। হ'ব মামী, মই ল'ৰাটোৰ সন্মুখত নাপাতোঁ। হ'ব, তই এতিয়া যা, ল'ৰাটো আহি বহি আছেহি। ৰিয়া, তুমি? মাইকেল, তুমি? তোমালোক দুজনে ইজনে সিজনক মানে আগৰ পৰাই চিনি পোৱা? থেংক ইউ মা, ছোৱালীজনী মোৰ মনৰ পৰা পচন্দ হৈছে। মই তোৰ মনৰ কথা বুজি পাওঁ বোপাই, মে তেৰি মা হওঁ। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে জনাব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।